যদি আপোনাৰ সন্তানে ডাঙৰক বা লগৰ ল'ৰা-ছোৱালীক মাৰিবলৈ হাত দাঙি আহে তেনেহলে এই কথাটো গুৰুত্ব দিয়ক। সৰু ল'ৰা-ছোৱালীয়ে ভাল বেয়া চিন্তা কৰিব নাজানে। তেওঁলোকে বেছিভাগ সেই কামেই কৰে যি চকুৰ আগত দেখে। গতিকে যেতিয়াই আপোনাৰ সন্তানে বেয়া শব্দ উচ্চাৰণ কৰিব বা মাৰিবলৈ হাত দাঙিব তেতিয়া আপুনি এদিনৰ বাবে সন্তানে ভালপোৱা যিকোনো কাম বা ভালপোৱা টিভি প্ৰগ্ৰেম চাবলৈ বন্ধ কৰি দিব। যিমান জোৰ কৰিলেও কোনোপধ্যেই চাবলৈ নিদিব। যেতিয়াই হাত দাঙিব তেতিয়াই বন্ধ কৰি দিব। তেতিয়া সন্তানে বুজি পাব যে কিবা এটা ভুল কৰিলোঁ, যাৰ বাবে মোক শাস্তি দিছে। যদি আপোনাৰ সন্তানে ভাল কিবা এটা কৰে তেতিয়া কিন্তু প্ৰশংসা কৰিবলৈও নাপাহৰিব। খাবলৈ মনৰ পচন্দৰ কিবা এটা বনাই দিব যাতে উৎসাহ পায়। কেৱল ভুলত শাস্তি দিলেই নহ'ব, ভাল কামত প্ৰশংসাও কৰিব লাগিব। তেতিয়াহে লাহে লাহে অভ্যাসবোৰ সলনি হ'ব। সন্তানক শান্ত কৰিবৰ বাবে কেতিয়াও সন্তানৰ বেয়া অভ্যাসবোৰ মানি নল'ব।